নমস্কাৰ কি খবৰ ভালকে উঠাচোন ভালনে কি কৈথা ভাত খালা নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আশা কৰিছোঁ সকলো ভালে আছে আজি বতৰটো বহুত বেছি ঠাণ্ডা সেইটো কাৰণে মই আৰু মোৰ ভতিজীজনীয়ে ভিডিঅ' বনাই আছোঁ হয়নে মুমু লগতে আপোনালোকক আমাৰ ঘৰৰ ভোগালীৰ আয়োজন অকণমান দেখাওঁ বুলি ভাবিছোঁ ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব হয়নে হয় ন সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভকামনা জনালো বিহু খাবলৈ সকলো আহিবা দেই তাৰ আগতে আপোনালোকক ভিডিঅ'টি দেখাই লওঁ বুলি ভাবিছোঁ এয়া আমাৰ ঘৰৰ ওচৰৰ ভাগিনটিৰ বাৰ্থডে আছিল সি ডাঙৰ হ'লে তাৰ বাৰ্থডে ভিডিঅ'টো চাব পাৰিব বুলি কেক কটাৰ সময়খিনিৰ ভিডিঅ' অকণমান মই কৰি ৰাখিছিলোঁ আশীৰ্বাদ কৰিব যাতে সি ভৱিষ্যতে এজন ভাল মানুহ হ'ব পাৰে বাৰ্থডে বুলি কেক আৰু পায়স খালোঁ আৰু এইফালে ধুনীয়া ধুনীয়া ফটো তুলি আছে ভাইটি দুজনে তাৰে অকণমান সুবিধা লৈ আমিও ফটো উঠিলোঁ কেইখনমান ফটো আপোনালোকক দেখাম বুলি ভাবিছোঁ চাবচোন ভোগালী বুলি বেছি আয়োজনো নাই চাউল তিয়াই থৈছোঁ পিঠা খুন্দিবৰ কাৰণে এইফালে এইখিনি আমাৰ ঘৰত কৰা মিঠা আলু মই এটা ভিডিঅ'ত দেখাইছিলোঁ আপোনালোকক আৰু এয়া হৈছে কাঠ আলু এইখিনিও ঘৰৰে হয় ঠাণ্ডা ঠাণ্ডা বতৰ আমি পিঠা খুন্দিবলৈ আহিছোঁ এইফালে আমাৰ বৌ দিয়া এয়া আমাৰ ভতিজী আমাৰ সকলোৰে মৰমৰ মুমু আমাৰ ঘৰৰ ওচৰৰ বৌ আৰু মই আমাৰ আচল ঘৰখনত মানে ঘাই ঘৰত পিঠা খুন্দিবলৈ আহিছোঁ ঢেঁকী যিহেতু বহুত কম আজিকালি গাঁৱত আমাৰ ঘাই ঘৰত ঢেঁকী আছে এয়া আমাৰ দদৌ চুঙা চাউল খাবৰ কাৰণে মানে বাঁহ কাটিবলৈ যাব ওলাইছে বাৰীলৈ এখন আমাৰ আচল ঘৰ হয় ঘাই ঘৰ আমি বেলেগকৈ থাকোঁ আমাৰ ঘাই ঘৰত দাইৰ লগত দদৌ এটা থাকে পিঠা খুন্দিবলৈ আৰু খুৰী দুগৰাকী আহিছে এইফালে বৌ আৰু আমাৰ খুৰীয়ে পূৰা পিঠা খুন্দাত ব্যস্ত হৈ আছে একেবাৰে ঢেঁকী আজিকালি গাঁৱত ইমান বেছি কম এখন গাঁৱত চাগে 2-3 ঘৰমান মানুহতে চাগে ঢেঁকী হ'ব নেকি আজিকালি ঢেঁকীও মই ঢপং ঢপং দিব জানো বোলো এনেকৈ আমাৰ বৌ এতিয়া ঢপং ঢপং ঢেঁকী দি আছে পিঠা খুন্দি আহিলোঁ এতিয়া তেল পিঠা পুৰিবলৈ লৈছোঁ এটা কথা আপোনালোকে বেয়া নাপাব মোক কেমেৰা ধৰি দিয়াও মানুহ নাই আৰু মোৰ কেমেৰা ষ্টেণ্ডো নাই সেইটো কাৰণে মই নিজে এখন হাতে কেমেৰাটো ধৰি এখন হাতে পিঠা পুৰিবলগীয়া হৈছে সেইটো কাৰণে মই সম্পূৰ্ণকৈ এতিয়া একো দেখাব নোৱাৰিম পিছে পৰে যেতিয়া কেমেৰা ষ্টেণ্ড কিনিম তেতিয়া সকলোবোৰ ধুনীয়াকৈ দেখাম
মোৰ ঘৰত ভোগালীৰ আয়োজন ইমানখিনিয়ে আছিল। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পালে। পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।